ভাদ মাহ বুলি সকলো মানুহেই নামঘৰলৈ যায় আৰু আমিও সেই বুলিয়েই আঠখেলীয়া নামঘৰলৈ সন্ধিয়াটো ওলাই আহিলোঁ। আমাৰ পিছে অহা অলপ দেৰিয়ে হ'ল, কাৰণ ভাদ মাহ শেষ হ'বলৈ আৰু বেছি দিন নাই। এয়া এইবাৰ নতুনকৈ সাজি উলিওৱা গেটখন। সঁচাকৈ বৰ ধুনীয়া লাগিছে ন গেটখন। তাৰ পৰা আমি গাড়ী পাৰ্ক কৰি আমি সোমাই আহিলোঁ নামঘৰ ভাগলৈ। এয়া আমি চাকি বন্তি ল'বলৈ সোমাইছোঁ। আপোনালোক এইবাৰ আঠখেলীয়া নামঘৰলৈ আহিলেনে? নিশ্চয় আহিলে। যদিও নাই আহা তেতিয়াহ'লে দিনতকৈ সন্ধিয়া সময়টোত আহিবচোন। সঁচাকৈ সন্ধিয়া সময়ত এই নামঘৰ ভাগৰ পৰিৱেশ বৰ ভাল লাগে। ভৰি হাত ধুই আমি পুৰণা নামঘৰ ভাগলৈ চাকি জ্বলাবলৈ আহিলোঁ। চাকি বন্তি জ্বলাই এই নতুন নামঘৰ ভাগলৈ আহিছোঁ। চাওকচোন কিমান ধুনীয়া লাগিছে। মানুহো যথেষ্ট হৈছে দেই। নতুন নামঘৰ ভাগত সেৱা কৰি আহি মায়ে মই দুইজনীয়ে প্ৰসাদ ল'বলৈ আহিলোঁ আৰু এয়া প্ৰসাদ ল'লোঁ। আৰু মোৰ প্ৰথমটো ভিডিঅ' চোৱাৰ বাবে সকলোলৈকে ধন্যবাদ থাকিল। আৰু যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। থেংক ইউ।